মই উদযাপন সামগ্ৰী বিক্ৰী কৰিবলৈ জনাইছোঁ। ক'ত যাব ঠিক আছে চাওঁ নাচনী কেইজনী ট্ৰেক্টৰ লৈ আহে ন লগত খেতি সঁজুলি লৈ ইয়াৰ পিছতে মই চেমনীয়া হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ বহু বিনন্দ ভৰা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই কানুবাৰীহে যাব নি ঠিক আছে দিয়া ইয়াৰ পাছতে মই বিমান গগৈ ডাঙৰীয়াক চেমনীয়া হুঁচৰি প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই উদযাপন সামগ্ৰী বিষয়ে মোৰ বিনম্ৰ অনুৰোধ আমি এই সকলো ব্যক্তিৰ বদন্যতাৰ ফলতেই বিভিন্ন আজি মৰম লগা ভণ্টি দুজনী পাইছো দেই দিনটো তোমালোকৰ নাম কেইটা কোৱা হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ মৰম লগা দেই ছোৱালী দুজনী ক'ৰ হৈছা তোমালোক সাপে খেতিৰ সুসন্তান মৰাণ হাবি ন গুৱাহাটীত প্ৰতিষ্ঠিত তাকে থকা হেৰি বিহু নাচিলা নেকি টাই আহোম যুৱ পৰিষদৰ নেতৃত্ব দি থকা টাই আহোম জনগোষ্ঠীটোৰ টাই আহোম উন্নয়ন পৰিষদৰ উপসভাপতি ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত হৈছেহি তেখেতে আজি আনুষ্ঠানিকভাৱে চেমনীয়া হুঁচৰি জেংপিঙৰ বিহু প্ৰতিযোগিতাৰ উদ্বোধন কৰিব আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আমাৰ আটাইৰে মৰমৰ যাক বাদ দি সাপেখেতি ৰাজহুৱা ৰঙালী সন্মিলনে তেওঁৰ অনুপস্থিতিত সাপেখেতি ৰাজহুৱা ৰঙালী সন্মিলন অকণমান আধৰুৱা যেন আমাৰ অনুভৱ হয় আমাৰ আটাইৰে মৰমৰ শ্ৰীযুত মণি গগৈ ছাৰ বঢ়িয়া নমস্কাৰ আজি এই মঞ্চত আমি কিছুভাৱে জগাই আজি সৰস্বতী গগন গগন জ্যোতি কাইলে স্কুল বন্ধ ফুলা ফুলৰ গোন্ধ আজি সৰস্বতী গগন গগন জ্যোতি কাইলে স্কুল বন্ধ ফুলা ফুলৰ গোন্ধ
এবারে রোবট বানাবে